নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে এছএছসি বিভাগৰ ফালৰ পৰা। যেহেতু এছএছসি বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে 3000+ পদ দেখিবলৈ পাব, যেটো আপোনালোকৰ সাব ইন্সপেক্টৰ পদ দেখিবলৈ পাব। এসআই পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, যেহেতু এছএছসি বিভাগৰ ফালৰ পৰা এসআই পদসমূহ মুকলি হৈছে। যদি আপুনি ইন্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন কেনেদৰে কৰিব? আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰসিডিউৰটো কেনে ধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ আপুনি সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ইয়াতে যেহেতু দেখিবলৈ পাইছে এছএছসি চিপিঅ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 3073টা সাব ইন্সপেক্টৰ পদ মুকলি কৰি দিছে। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে যিসমূহ পদ মুকলি হৈছে ষ্টাফ সিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা, যেহেতু এছএছসি বিভাগৰ ফালৰ পৰা যিসমূহ পদ মুকলি হৈছে, এই পদসমূহত আপুনি 16 অক্টোবৰ তাৰিখলৈকে আবেদন কৰিব পাৰিব। ইয়াতে লিখা আছে ষ্টাফ সিলেকশ্যন কমিশ্যন হেজ ৰিলিজ দ্য অফিচিয়েল নোটিফিকেশ্যন ফৰ সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ এণ্ড চেন্ট্ৰেল আৰ্মেড পুলিচ ফ'ৰ্চ এক্সামিনেশ্যন। যিহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে সাব ইন্সপেক্টৰৰ পদ মুকলি হৈছে। টোটেল পোষ্ট আপোনালোকে 3073টা পোষ্ট দেখিবলৈ পাব। সাব ইন্সপেক্টৰ ভেকেঞ্চি মুকলি হৈছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। দিল্লী পুলিচ আৰু চেন্ট্ৰেল আৰ্মেড পুলিচ ফ'ৰ্চসমূহৰ কাৰণে আপোনালোকৰ যিহেতু পদসমূহ মুকলি হৈছে। ইয়াতে আপোনালোকে এটা অভাৰভিউ দি আছে। অভাৰভিউ যিহেতু দেখিবলৈ পাইছে, টোটেল পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাইছে। সাব ইন্সপেক্টৰ পোষ্ট যিহেতু মুকলি হৈছে, টোটেল পোষ্ট আপোনাৰ 3073টা পোষ্ট দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ যিটো চেন্ট্ৰেল আৰ্মেড পুলিচ ফ'ৰ্চৰ ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে। দিল্লী পুলিচত আপোনালোকৰ 212টা পদ মুকলি হৈছে। CRPFত আপোনালোকৰ 1029টা পোষ্ট মুকলি হৈছে। BSFত আপোনালোকৰ 223টা পোষ্ট মুকলি হৈছে। ITBPত আপোনালোকৰ 233টা পোষ্ট মুকলি হৈছে। CISFত আপোনালোকৰ 1294টা পদ মুকলি হৈছে। লগতে আপোনাৰ SSBত 82টা SI পোষ্ট মুকলি হৈছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই পদসমূহত আপোনালোকে 20 বছৰৰ পৰা 25 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এজ ইলেকশ্যনতো দিয়া আছে। আপোনালোকৰ যদি SC বা STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰলৈকে এজ ইলেকশ্যন লাভ কৰিব পাৰিব। OBCৰ কেণ্ডিডেট হ'লে আপুনি 3 বছৰলৈকে এজ ইলেকশ্যন লাভ কৰিব পাৰিব। এক্স ছাৰ্ভিচমেনৰ কেণ্ডিডেট হ'লে আপুনি ইয়াতে 3 বছৰলৈকে এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ ইয়াতে বেচেলৰ ডিগ্ৰী থাকিব লাগিব। যিটো SI সাব ইন্সপেক্টৰৰ পোষ্ট হয়, যিহেতু এই পদসমূহৰ প্ৰতি আপোনাৰ গ্ৰেজুৱেশ্যন থাকিলেহে আপুনি আবেদনসমূহ কৰিব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল UR OBC MOBCৰ কেণ্ডিডেট হয় তেওঁলোকে ইয়াত 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যিসকল OBCৰ MOBC আৰু যিসকল SC ST ওমেন বা এক্স ছাৰ্ভিচমেনৰ কেণ্ডিডেট আছে তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। মাত্ৰ UR আৰু OBC MOBCৰ কেণ্ডিডেটেহে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মেথড আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যিহেতু অসমৰ আপোনালোকৰ যিটো এক্সাম চেণ্টাৰসমূহ ইয়াতে দেখিবলৈ পাইছে। ইয়াতে ইটানগৰ আপোনাৰ দেখিব পাইছে, ডিব্ৰুগড় দেখিব পাইছে, গুৱাহাটী দেখিব পাইছে, যোৰহাট দেখিব পাইছে, শিলচৰ, কহিমা, ইম্ফল, শ্বিলং, আগৰতলা, আৱাইজল আৰু তেজপুৰ, ডিমাপুৰ ইয়াতে আপোনালোকৰ যিহেতু এক্সাম চেণ্টাৰসমূহ দিয়া আছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে যিহেতু ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 26 ছেপ্টেম্বৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 16 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।